সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি আহিছোঁ ষষ্ঠীৰ দিনাখন ৰাতিপুৱা মালিগাঁও পাণ্ডু ৰেষ্ট কেম্পৰ পূজা মণ্ডপলৈ। এয়া মালিগাঁও ৰেষ্ট কেম্পৰ যিখন পূজা মণ্ডপ তাৰ বাহিৰৰ দৃশ্য আৰু এয়া মা দুৰ্গাৰ প্ৰতিমাটো। ওচৰলৈ যাব পৰা নাই কিয়নো ইয়াতে একুৰিয়াম ছিষ্টেম কৰিছে আৰু গোটেই হোৱা নাই। ষষ্ঠীৰ দিনাখন মানে অকণমান বাকী আছে, সেইকাৰণে একেবাৰে ওচৰলৈ যাব দিয়া নাই। বাহিৰৰ ডেক'ৰেশ্যনটো বহুত ধুনীয়া লাগিছে আৰু গতিকে আমি আহিছিলোঁ পাণ্ডুত মা দুৰ্গাৰ কাৰণে অকণমান সামগ্ৰী কিনিবৰ কাৰণে, যিহেতুকে মই অষ্টমীৰ দিনাখন অকণমান কিবা কিবি দিওঁ মাৰ ওচৰত, সেইখিনি মই ষষ্ঠীৰ দিনাই কিনো আৰু সেইকাৰণে আহিছিলোঁ আৰু ভাবিলোঁ পূজা মণ্ডপতো সোমাই যাওঁ। এয়া চাওকচোন, বহুত ধুনীয়া হৈছে, পেণ্ডেলটো বহুত ধুনীয়াকৈ বনাইছে। আমি ইয়াতে 3খনেই পূজা চালোঁ। আৰু এয়া মীনা বজাৰ, এইবিলাক ৰাতি আৰম্ভ হ'ব, দিনত হোৱা নাই। আৰু এখন পূজালৈ আহিলোঁ, তাত গেটত 7টা ঘোঁৰাৰে গেটটোৰ ওপৰত দিছে 7টা ঘোঁৰাৰ দৃশ্যটো বহুত ধুনীয়া লাগিছে। তাৰ পেণ্ডেলখনো বহুত ধুনীয়া। এইখন এখন পাণ্ডুৰ আন এখন পূজা। গতিকে এনেদৰে 3খন পূজাই চালোঁ আমি দিন দুপৰতে, ভালেই লাগিল। আৰু এইখন আন এখন পূজা। ৰাতিৰ বহুত হিবি-জিবিৰ মাজত পূজা চোৱাতকৈ দিনত এনেকৈ মানে নিৰিবিলি পৰিৱেশত পূজা চাই ভাল লাগে। এয়া আমাৰ ওচৰত যিখন পূজা হয়, আমি সন্ধিয়া তাত আহিলোঁ আৰু এয়া আৰতি কৰি আছে। আৰু এই আৰতি চাবলৈ মই বহুত ভাল পাওঁ। আপোনালোক গোটেইও মালিগাঁও ৰেষ্ট কেম্প আৰু কাৰিগাঁও পূজালৈ আহিব, চাব। এনেকৈ অকণমান ভিডিঅ' দিবৰ কাৰণে আপোনালোকৰ আগত এই পূজাৰ কেইটা দিন চেষ্টা কৰিম। আৰু যদিহে ৰেকৰ্ডিং কৰিব পাৰোঁ, ৰাতি হিবি-জিবিত বহুত দিগদাৰ হয়, তথাপি চেষ্টা কৰিম দেখুৱাবলৈ। এয়া আমি গোটেইকেইজনীয়ে ধুনীয়াকৈ মানে ফটো উঠিছোঁ আৰু বহুত শান্তিত পূজা চাইছোঁ, যিহেতুকে ষষ্ঠীৰ দিনাখন বেছি মানুহ নহয়, হিবি-জিবিত অকণমান কম হয়। গতিকে ভিডিঅ'টো চাই কেনে পাই জনাব।